আচ্ছা, আজি আমি ইয়াতে মানে সনাতন দাসৰ ঘৰত আমি আজি ইয়াত উপস্থিত হৈছোঁ আৰু আমি যোৱা পৰহি গম পাইছোঁ যে এওঁৰ এখন পিলপিলি মানে ৰাতি চুৰে লৈ গৈছে। এওঁ আচলতে তিৰাবাৰী ব্লকৰ মানুহ হয়, গৰাখনীয়া কবলিত মানুহ, আৰু তেওঁ আহি মথাউৰিত মানে আশ্ৰয় লৈ আছে আজিও। আৰু সেই মথাউৰিত ওপৰতে আহি মানে পিলপিলিখন থৈ দিয়ে ৰাতি। ইমান দিনে আছিলেই, কিন্তু তৎক্ষণাত মানে যোৱা বৃহস্পতিবাৰে মথাউৰিৰ পৰা চুৰি লৈ গৈছে। চুৰি লৈ যোৱাৰ পিছত ৰাতিপুৱা মানে গোটেই ৰাইজ ভুৱা দুৱা লাগিল যে ইয়াত সনাতন দাসৰ পিলপিলিখন চুৰি লৈ গৈছে। তাৰপিছত আমি ৰাইজে বিচাৰ খোচাৰ কৰিলোঁ। তেওঁ আৰক্ষী, আমাৰ লাভদাংগুৰি আৰক্ষী বিষয়াৰ ওচৰত গ'ল FIR দিয়াৰ কাৰণে। আমি জানিব পাৰিলোঁ যে FIRখন নলয়, তেখেতক মানে নানানটা কিছুমান মানে বেয়াকৈ কথা কৈ পঠাই দিছে। তাৰপিছত নিজাববীয়াকৈ তেওঁ অনুসন্ধান কৰলাক। অনুসন্ধান কৰি তেখেতে মানে তেওঁলোকৰ ইউনিয়নৰ যোগেদি বিচাৰ খোচাৰ কৰলাক। বিচাৰ খোচাৰ কৰি তেওঁলোকৰ পিলপিলি ইউনিয়নে কোনোবাই মানে ফোন কৰি ক'ল যে বৰপেটাৰ ব্লকৰ এলেকাত মানে পিলপিলিখন পাইছে। আৰু পিলপিলিখন পাইছে যদিও তেওঁ বেটাৰীকেইটা নাই, সুদা পিলপিলিখন পাইছে। তাৰ পৰা তেওঁ মোটামুটি উদ্ধাৰ কৰলাক। উদ্ধাৰ কৰি বৰপেটাৰ আৰক্ষীক খবৰ দিল। বৰপেটাৰ আৰক্ষীৰ সহযোগত পিলপিলিখন ইতিমধ্যে পাইছে। আৰু বৰপেটাৰ আৰক্ষী জিম্বাত এতিয়ালৈকে পিলপিলিখন পাইছে, তেওঁ আনিব যাব। এতিয়া কথা হ'ল কি, তেওঁ এজন মোটামুটি গৰাখনীয়া যি কবলিত অঞ্চলৰ মানুহ, ইয়াত শিবিৰ পাতি বাস কৰি আছে। সেই পিলপিলিখনৰ বেটাৰীকেইটা নাই। বিভিন্ন মোটামুটি ফাইনেন্সিয়েল কোম্পানীৰ পৰা মানে সুতত লৈ তেওঁ মোটামুটি কোনোৰকম পিলপিলিখন চলাই মানে এইখন পৰিয়ালক মানে পোহপাল দি আছিল। এতিয়া যিহেতু পিলপিলিখন মানে বেটাৰীকেইটা নাই, তেওঁ মোটামুটি 50-60 হাজাৰ টকাৰ মানে সম্পত্তি নোহোৱা হ'ল। এতিয়া তেওঁ মানে টকা সুতত আনি সেই পিলপিলিখন মানে চলাই আছিল। এতিয়া যিহেতু তেওঁ মানে দুখত মানে পৰিছে, তেওঁ মানে আমাৰ আগত ব্যক্ত কৰিছে, মই এতিয়া কেনেকৈ কি কৰিম। গতিকে মই এটা অনুৰোধ জনাওঁ যে যিসকল মানে ফাইনেন্সিয়েল কোম্পানী তেওঁৰ পৰা টকা সুতত লৈ পিলপিলিখন চলাই আছিল, তেওঁলোকে যেন সেই টকাখিনি গৰীব মানুহ হিচাপে, মই বিভাগীয় আৰক্ষী বিষয়াসকলক এইটো অনুৰোধ জনাওঁ যে তেখেতকতো মানে পিলপিলিখন উদ্ধাৰ কৰি দিয়াত তেওঁ আৰক্ষীসকলে মানে সক্ষম হৈছে। আৰু তেওঁৰ হেৰাই যোৱা যিটো বেটাৰী, এই বেটাৰীকেইটাও যেন মানে আৰক্ষী বিভাগে উদ্ধাৰ কৰি দিয়ে, এইটো মই আৰক্ষী বিভাগক মানে অনুৰোধ জনাইছোঁ। যদিহে মানে আৰক্ষী বিভাগে অনুসন্ধান কৰি বেটাৰীকেইটা উদ্ধাৰ কৰি দিয়ে চোৰৰ কবলৰ পৰা, তেওঁ বিশেষভাৱে মানে লাভৱান হ'ব। আৰু অন্যথাই তেওঁ বেটাৰীকেইটা কিনিব লাগিলে আৰু মোটামুটি 50-60 হাজাৰ টকা সেই সুতৰ লগত লাগিব। আগৰ সুতৰ টকাও দিব লগা আছে ফাইনেন্সিয়েল কোম্পানীবিলাকক, মাইক্ৰ' ফাইনেন্সবিলাকক। এতিয়াও যদি সুতত পৰে বহুত দুখত পৰিব। আৰু এই জেগাত ধন্যবাদ জনাইছোঁ বৰপেটা, যাতে এই বেটাৰীৰ যিটো অনুসন্ধান কৰি মানে উদ্ধাৰ কৰি দিয়ে। মোৰ নাম সনাতন দাস, বাৰাবেটা হাতীতলৰ পৰা কৈ আছোঁ। মোৰ এখন পিলপিলি হেৰাইছে। পিলপিলিখন হ'ল বৃহস্পতিবাৰে 2:45 বজাত হেৰাইছে। বিচাৰি পোৱা নাই। যিহেতু নাপাৰ কাৰণে এজাহাৰ লিখি থানাত গৈছিলোঁ। এই লাভদাংগুৰি থানাত গৈছিলোঁ। লাভদাংগুৰি থানাত যাই বহি ক'লাক IC ছাৰে, মুনিন ডেকাই ক'লে যে এইখানটো আমি এজাহাৰ ল'ব নোৱাৰোঁ। এথেন মানে ধমকি মাৰি মোক পঠাই দিলে ৰিটাৰ্ণ। আহি ঘৰত গুচি আহিলোঁ। ঘৰত গুচি আহি বৰপেটাৰ বিচাৰাৰ পাছততো নাপালোঁ আৰু। নাপায়তো কোনো মাথাই কাম নকৰা হৈ গ'ল। মাথাই কাম নকৰা হোৱাৰ পাছত বিচাৰি সন্ধিয়া পালোঁ। মোটামুটি 6-6:30 বজাত সন্ধিয়া পালোঁ। বৃহস্পতিবাৰে এইটো আপোনাৰ বৰপেটা ৰোডত এই ব্লকৰ ভিতৰত, বাউণ্ডাৰীৰ ভিতৰত পালোঁ। পোৱাৰ পাছত 4টা বেটাৰী পিলপিলিখনৰ নাই। 4টা বেটাৰী নপাৰ থলত পিলপিলিখন পালোঁ। পিলপিলি পোৱাৰ পাছত বৰপেটা ৰোডৰ থানাৰ পুলিচৰ পৰা আহি যোগাযোগ কৰি টানি নি থানাত সোমালোঁ। গাড়ীখন বৰপেটা ৰোডৰ থানাত, আৰক্ষী থানাত সোমাই পাছত সেনেকৈ আৰু আহি গুচি আহিলোঁ ঘৰত। গুচি আহি আৰু এইখিনিয়ে ক'ব লাগে। যাব কৈছে বৰপেটাৰ আৰক্ষী থানাত, আজি মোক যাব কৈছে, আজি দিয়াৰ কথা গাড়ীখন। পিলপিলিখন লৈছোঁ 50,000 টকা বন্ধনৰ পইচা লৈ পিলপিলিখনত 4টা বেটাৰী লগাইছোঁ মই। এতিয়া মোৰ মাথা নষ্ট হৈ গৈছে।
মই কি কৰিম কি নকৰিম ভাবি আৰু নাই এথেন মানে মোৰ বহুত কিস্তি দিব লগা হৈছে সপ্তাহত 1200 টকা কিস্তি দিব লগা হৈছে মাহত 2020 টকা কিস্তি দিব লগা আছে গাইবান্ধা আলিভাইত তাতে মোৰ দিন কালেকশ্যন 100 টকা দিবা আছে তাৰপিছত ঘৰ পৰিয়াল চলাব লাগে তাৰ মাজতে আৰু এইখিনি মোৰ ক'ব লগা কথা আৰু থানাত এজাহাৰ কোনো দিয়া নাই লাভদায়ক থানাত মই এজাহাৰ দিছিলোঁ কিন্তু ধমকি পানি মোক পঠাই দিছে মুনিন ডেকাই